মোৰ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম আপোনালোক কোন গোটৰ হয় আপুনি কি ক'লে প্ৰেছ হয় কওকচোন আপুনি আপোনাৰ আইডি কাৰ্ড দেখাওকচোন প্ৰেছ হয় যদি হয় হয় নেকি ছাৰক ফোন কৰি আপোনাৰ আইডি কাৰ্ড লাগে কওকচোন কওক কি লাগে আপোনাক ছাৰক কৈ আছোঁ নহয় আপুনি যে কৈছে আইডি কাৰ্ড লাগে বুলি এতিয়া আপুনি আইডি কাৰ্ড লাগে বুলি যে কৈছে প্ৰেছক মাতিছে প্ৰেছে এতিয়া আমাক ডিষ্টাৰ্ব কৰি আছে নহয় আপোনাক আইডি কাৰ্ড লাগে বুলি কৈছে কি লাগে আপোনাক বুজিছে এইফালে চাওক আপোনাক আইডি কাৰ্ড লাগে বুলি কৈছে আইডি কাৰ্ড আপুনি লাগে বুলি কৈছে প্ৰেছ আহিছে প্ৰেছে আমাৰ লগত কথা পাতি আপোনাক আপুনি আইডি কাৰ্ড বিচাৰিছিলে আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছে আমাৰ লগত শাস্তি কৰি আছে এখেতে নহয় আপোনাক আইডি কাৰ্ড বিচাৰিছিলে শাস্তি কৰি আছে এতিয়া আছে নহয় আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছিলে আপুনি নকয় কেলে আপুনি এইফালে চাওক এইফালে মোক কওক নহয় আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছিলে আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছিলে কওকচোন আপোনাৰ আইডেণ্টি কাৰ্ড কওকচোন আপোনাক কোন গোটৰ হয় কওক নহয় আপোনালোকে আইডেণ্টি কাৰ্ড বিচাৰিছিলে আপুনি আপুনি আইডেণ্টি কাৰ্ড কাক বিচাৰিছিলে ঠিক আছে আপুনি আইডেণ্টি কাৰ্ড কাক বিচাৰিছিলে আপোনাক আইডেণ্টি কাৰ্ড কোনে বিচাৰিছিলে বুজিলে আপোনাক আইডেণ্টি কাৰ্ড কোনে বিচাৰিছিলে কওক আপোনাৰ আইডেণ্টি কাৰ্ড কোনে বিচাৰিছিলে কওক কথা পাতি লওক আপোনাক আইডেণ্টি কাৰ্ড আপুনি লগৰ কেলে চুইছে আপুনি লগৰ কেলে চুইছে আপুনি লগৰ কেলে চুইছে কথা পাতি লওক আপুনি আইডি কাৰ্ড কৈছিল আপুনি লগৰ কেলে মাৰিছে লগৰটো কেলে মাৰিছে আপুনি বুমত কেলে হাত দিছে আপুনি বুমত কেলে হাত দিছে কি প্ৰব্লেম দিছে গোটেই কথাখিনি কওক গোটেই কথাখিনি কওক কি হ'ল গোটেই কথাখিনি কওক এইফালে কওক গোটেই কথাখিনি কৈ যাওক গোটেই কথাখিনি কি হ'ল এইটো কওক কি হ'ল এইটো কওক ঠিক আছে কি হ'ল গোটেই কথাখিনি কওক কি হ'ল নহয় আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছিলে মোক কওক আপুনি আইডেণ্টি কাৰ্ড বিচাৰিছিলে কওক গোটেই কথাটো কি হ'ল আপুনি লগত হাত নিব আলোতে কওক কি হ'ল এইটো কওক আপুনি কওক কৈ যাওক আপুনি ডিষ্টাৰ্ব কিয় কৰিছে আপুনি কওক কি কওক কৈ যাওক গোটেই কথাটো কৈ যাওক এতিয়া কেনেকে আগুৰি লৈছে হেৰি কৰি কিনে আপুনি কৈ যাওক গোটেই কথাটো কি হ'ল কওক গোটেই কথাটো কি হ'ল গোটেই কথাটো কি হ'ল গোটেই কথাটো কি হ'ল গোটেই কথাটো কি হ'ল গোটেই কথাটো কৈ যাওক গোটেই কথাটো কি হ'ল কওক আপুনি কৈ যাওক গোটেই কথাটো কি হ'ল মইতো আপোনাক ডিষ্টাৰ্ব কৰা নাছিলোঁ কওক আপুনি অফিচত বলক গোটেই কথাটো কওক কি হ'ল আপুনি অফিচত বলক কৈ যাওক আপোনাৰ লগত মই কথা পাতিব নোৱাৰিম অফিচত বলক অফিচত বলক ছাৰৰ লগত কথা পাতি লওক হয় দাদা বাইকৰ নম্বৰ লওক আপোনাৰ অনুমতি নাই কিন্তু বাইকৰ নম্বৰ আমাৰ ভিতৰত কৰা কাক ভিডিঅ' কৰিছে আপুনি ভিডিঅ' কৰিব ভিডিঅ' কৰক হয় ছাৰ মই প্ৰেছ হয় কৈ পাওঁ আপোনালোক কোন গোটৰ হয় আপুনি কি ক'লে মই প্ৰেছ হয় কওকচোন আপুনি